নমস্কাৰ, মই আজি ঘৰতে পাপৰ বনাম। আপোনালোকে দোকানৰ পাপৰ খায়, আমিও দোকানৰ পৰা পাপৰ খাওঁ। পাপৰ বনাওঁতে লাগিব বেচন, নিমখ, জিৰাৰ গুড়ি আৰু ক'লা জিৰাৰ গুড়ি। বেচনখিনি মই নিজে ঘৰতে বনাই লৈছোঁ বুট মাহৰ। তেনেহ'লে আহকচোন বাৰু কেনেকৈ বনোৱা যায় আপোনালোকক দেখুৱাম। এয়ে চাব পাৰিছে মই বেচনত অলপ জিৰাৰ গুড়ি দিছোঁ, নিমখ, ক'লা জিৰা। শুকান জলকীয়াৰ গুড়ি দিব পাৰি। ক'লা জিৰাৰ গুড়িটো দিলে এইটো ভাল লাগে, অলপ জাল হয়। ঝাল অলপ লাগিব। অলপ পানী দি মই ভালকৈ মাখি পেলাই ল'ম। বেছি পানী একবাৰে নিদিম, অলপকৈ দিব লাগিব। লকডাউন চলি আছে, এইকাৰণে ঘৰত থাকি বেয়াও লাগে, ভয়ো লাগে। এইকাৰণে ল'ৰা ছোৱালীৰ কাৰণে কি বনাই খুৱাম, পাপৰে বনাম। ডাঙৰ ডাঙৰ লাড্ডু কৰি লৈ গৈছোঁ মই। লাড্ডুখিনি মই বেলনাত বেলি লোৱাৰ পিছত এই গিলাচেৰে সৰু সৰুকৈ কাটি ল'ম। প্ৰথম মোৰ পাপৰ বনোৱা, পিছত ভালকৈ বনাই দেখুৱাম আপোনালোকক। অলপ মই ময়দা লৈছোঁ, কিয়নো অলপ নৰম হৈছে, এইকাৰণে অলপ ময়দা দি কেনে বেলি আছোঁ। বজাৰৰ বেচনখিনি অলপ ভেজাল হয়, ঘৰতে এইটো খাটি হয়। সেয়া হৈ গৈছে মোৰ, ইমান ধুনীয়া হৈছে ৰংটো। মই চালনীত শুকাম 1-2 দিনমান ৰ'দত, এটা এটাকৈ ওলটাই দিম। ওলটাই দিয়াৰ পিছত মোৰ পাপৰখিনি ৰেডি হ'ব। এয়া চাওক, হৈ গৈছে পাপৰখিনি। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।